যোহানে লিখা সুবাৰ্তা পুস্তক 11 অধ্যায় 25 পদ। যোহানে লিখা সুবাৰ্তা 11 অধ্যায় 25 পদ মই পাঠ কৰিম। যীশুৱে তেওঁক ক'লে, ময়ে পুনৰুত্থান আৰু জীৱন, যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ। যীশুৱে তেওঁক ক'লে, ময়ে পুনৰুত্থান আৰু জীৱন, যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ। আমেন। মই চুটিকৈ প্ৰাৰ্থনা। আমি জানো যে যোহানে লিখা সুবাৰ্তা পুস্তকখন পাচনি যোহানে তেওঁ লিখিছে আৰু তেওঁ এই পুস্তকখন প্ৰায় 50 পৰা 90 খ্ৰীষ্টাব্দৰ মাজভাগত আমি প্ৰায় সম্ভৱ আমি ক'ব পাৰোঁ। আৰু তেখেতে যিহুদীসকলৰ প্ৰতি এই সুবাৰ্তা পুস্তকখন তেখেতে লিখিছিল। আৰু এই পুস্তকখন লিখাৰ উদ্দেশ্যটো আছিল যে বিশ্বাসী লোকসকলে তেওঁবিলাকে নিশ্চিত আৰু নিৰাপদ হিচাপে উল্লেখ কৰা আছে বুলি এই বাক্যত আমি যদি পঢ়িম, যোহানে লিখা 20 অধ্যায় 31 পদত তাত আমি পঢ়িলে পাওঁ যে খ্ৰীষ্টিয়ানসকলে নিশ্চিত আৰু নিৰাপদ হ'বৰ কাৰণে এই বাক্যটো লিখিছে। আৰু যীশু খ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি আমি অনন্ত জীৱনৰ বা আশীৰ্বাদ বা অনন্ত জীৱনৰ আমি অধিকাৰী হ'ব পাৰিম বুলি তেখেতে এই বাক্যত উল্লেখ কৰিছে। আৰু এই যোহানে লিখা সুবাৰ্তা পুস্তকখন যীশু খ্ৰীষ্টৰ ওপৰতেই লিখা হৈছে। আৰু এই যোহানে লিখা সুবাৰ্তা পুস্তকৰ 11 অধ্যায় পুস্তকটি যদি আমি চাওঁ, আৰু এই পুস্তকটিত যীশুৱে এটি বিষয় তেওঁ উল্লেখ কৰিছে, য'ত আমি বিষয় হিচাপে ইয়াত আমি যদি চাওঁ মৃত লাজাৰক জীৱা বুলি এটা বিষয় পাওঁ। আৰু আমি জানো যে এই আমি 11 অধ্যায়টো যেতিয়া পঢ়িম তাত আমি জানো যে যীশুৰ এটা প্ৰিয় এটা পৰিয়াল আছিল, যাক নেকি আমি মাৰ্থা, মৰিয়ম আৰু লাজাৰ নামেৰে আমি গম পাওঁ। আৰু যীশু খ্ৰীষ্ট সেই পৰিয়ালটিক বৰ স্নেহ কৰিছিল, বৰ ভাল পাইছিল। আৰু যীশুৰ লগত তেওঁবিলাকৰো এক ভাল সম্পৰ্ক আছিল, এটা ভাল ওতঃপ্ৰোত তেওঁবিলাকৰ সম্পৰ্ক আছিল। আৰু যদি আমি পঢ়ি যাওঁ আৰু তাতে আমি দেখা পাওঁ যে এদিন কি হ'ল যে সেই মাৰ্থা আৰু মৰিয়মৰ ভাই যি লাজাৰ তেখেত বৰ নৰিয়া পৰিল বুলি কৈছিল। আৰু সেই নৰিয়া পৰাত তেওঁ বেমাৰত তেওঁ পৰিল আৰু সেই বেমাৰত তেওঁ এদিন মৃত্যু হ'ব লগা হ'ল। আৰু লাজাৰৰ মৃত্যু হ'ল আৰু তেওঁক মৈদাম দিয়া হ'ল। আৰু এই কথাটো যীশু খ্ৰীষ্টক অৱগত কৰা হ'ল, কিন্তু যীশু সেই ঠাইত নাছিল, তেওঁ পৰিচৰ্যা দি আছিল একটা বেলেগ ঠাইত। আৰু সেইকাৰণে তেওঁ সেই ঠাইত তেওঁ উপস্থিত হ'ব নোৱাৰিলে বা সেই পৰিয়ালক তেওঁ দেখা দিব নোৱাৰিলে। কিন্তু যেতিয়া তেওঁ মৃত্যু হোৱা 4 দিন হ'ল আৰু সেই 4 দিনৰ পাছত তেওঁ সেই যিটো বৈঠনীয়া গাঁও বুলি আছিলে, আৰু সেই বৈঠনীয়া গাঁওখনত যীশু খ্ৰীষ্ট আহিল। আৰু সেই যীশু খ্ৰীষ্ট অহাৰ কথা যেতিয়া মাৰ্থাই গম পালে, আৰু সেই গম পোৱাত মাৰ্থাই যীশু খ্ৰীষ্টৰ ওচৰত তেওঁ দৌৰি গৈছে আৰু তেওঁ কৈছে যে তুমি যিজনক প্ৰীতি কৰিছিলা, অৰ্থাৎ লাজাৰ আমাৰ মাজত নাই, আৰু তেওঁ মৰা আজি 4 দিন হ'ল। আৰু সেইটো সময়তে যীশু খ্ৰীষ্টই মাৰ্থাক কৈছিল যে মাৰ্থাই, আৰু ইয়াৰ আগতে মাৰ্থাও গম পাইছিল বা মাৰ্থাও জানিছিল যে যীশু খ্ৰীষ্টই সেইজন হয় যিজনে নেকি আমাক পুনৰুত্থিত কৰিব পাৰে বা আমাক এটা নতুনত্ব জীৱন দিব পাৰে। আৰু সেইটোৰ কাৰণে আমি 25 পদত পালো যে যীশুৱে তেওঁক ক'লে, ময়ে পুনৰুত্থান আৰু জীৱনো, যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ। আৰু এই কথাটো মাৰ্থাও গম পাইছিল বা মাৰ্থাও জানিছিল যে যীশু খ্ৰীষ্টই হৈছে পুনৰুত্থান আৰু জীৱনো।